ভেজ পোলাও বনাবৰ কাৰণে মই এটা চৰু পাতি লৈছোঁ, এটা বহল বটুৱা, আৰু তাত অকণমান ৰিফাইন তেল দি দিছোঁ। ৰিফাইন তেলখিনি অকণমান গৰম হোৱাৰ পাছতে মই তাত 2 চামুচ ঘি দিছোঁ। ঘিখিনি গলি শেষ হোৱাৰ পাছতে মই তাত কেইটামান জিৰা ফুটুৱাই দিছোঁ। আৰু তাত মই কেইটামান শুকান গোটা মছলা দিছোঁ। গোটা মছলাৰ ভিতৰত আছে ইলাচি, বাৰী ইলাচি আৰু সৰু ইলাচি দুটা আছে, আৰু দালচেনি, লং আৰু কেইটামান গুটি জালুক। আৰু লগতে মই 2টা শুকান জলকীয়া দি দিছোঁ। আৰু ভেজ পোলাও বনাইছোঁ যেতিয়া তাততো কেইটামান ভেজ থাকিব লাগিব। মই মটৰ দিছোঁ, গাজৰ দিছোঁ, আলু দিব পাৰি, ফ্ৰেঞ্চ বিনো দিব পাৰি, মই কিন্তু ফ্ৰেঞ্চ বিন দিয়া নাই। আৰু মই কেইটামান কাজু দি দিছোঁ। আৰু লগতে এটা মিডিয়াম চাইজৰ কাটি থোৱা পিঁয়াজ দি দিছোঁ। মই এতিয়া চাউলকেইটা দি দিছোঁ। এইকেইটা চাউল মই আগতেই তিয়াই টুকি থৈছিলোঁ। তেনেকৈ বনালে আচলতে ভাতকেইটা খুব ধুনীয়া এটা হয়। মই ইয়াত 3.5 কাপ চাউল ইউজ কৰিছোঁ। চাউলকেইটা অকণমান লৰাই দিছোঁ যাতে সকলোবোৰ মিক্স হৈ যায়। বৰ বেছিকৈও লৰাই থাকিব নালাগে, নহ'লে চাউলবোৰ ভাগি যাব। কাৰণ অলৰেডি এইখিনি আগতে তিয়াই থোৱা আছিলে, সেইকাৰণে চাউলখিনি ভাগি যাবও পাৰে। এতিয়া সেই একেটা কাপেৰেই, মানে চাউল মই যিটো কাপেৰে লৈছিলোঁ সেই কাপটোৰেই তাৰ চাউলৰ দুগুণ আমি পানী ল'ব লাগিব। মানে মই 3.5 কাপ চাউল লৈছিলোঁ আৰু মই পানী দিছোঁ 7 কাপ। এনেদৰে দিলে খুব ধুনীয়া জোখ হয়, জোখমতে দিয়া হয় আৰু খুব ধুনীয়া হয় পোলাওখিনি। সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ। বহুত পুৰণা হ'ল যদিও সেইটো পুৰা পপুলাৰ হৈ আছে আকৌ ভিডিঅ'টো। এতিয়া গেছৰ ফ্লেম ফুল কৰি ঢাকোন দি দিছোঁ। তাৰে 10 মিনিটৰ পিছত আমাৰ পোলাও হৈ গ'ল ৰেডি। পোলাও মেৰা